তো হাই গাইজ মিছ পুনিমা বলগলে আকৌ আপোনালোকক স্বাগতম জনাইছো। মই আপোনালোকক কৈছিল যে একবাৰ মেলেংখন উঠি একদিন দেখামগে বুলি, এই কাৰণে মই আজি আহিলো। আজি এই গাঁতৰ ওচৰৰ পৰাই মই ভিডিঅ'খন বনাইছো। আপোনালোকে চাই থাকক, কিমান ভাল হ'ব আৰু ভিডিঅ'টো শেষৰ পৰা শেষলৈ চাই থাকক। আজিৰ ভিডিঅ' ইমান চাবলৈ ভাল হ'ব। এছা ফাইনেলি আমাৰ এই দাদাবিলাক ৰখি আছে মেলেংখন। এইফালে মেলেংখন টানি টানি আনি আছে। চাওক গাই, চাওক ইমান চাবলৈ ভাল। চাওকচোন আমাৰ দাদাবিলাক ইয়াত ৰখি আছে। এয়া চাওক সেইফালে মেলেংখন টানি আনি আছে, পোৱা নাই এতিয়া। চাওকচোন এয়া চাওক দাদাবিলাক ৰখি আছে। ক'ৰ পৰা আহিছে আপোনালোকে দাদা? অঁ কেঁচা কাটনিৰ নেকি? অঁ ক'লৈ গৈছিলে? অঁ কিমান লয় এইফালে পাৰ কৰিলে? 100 টকা। এয়া চাওক ফাইনেলি মেলেংখন পালে আৰু আপোনালোকে চাই থাকক। ভিডিঅ'খন আজি ইণ্টাৰেষ্টিং হ'ব। ভিডিঅ'খন শেষৰ পৰা শেষলৈ চাই থাকক আপোনালোকে। এতিয়া মই মেলেঙত উঠিম। এইফালে চাওক, চাই থাকক গাইছ। এইফালে চাই থাকক, ইমান উঠিবলৈ ভাল লাগিছে। চাওকচোন যিহেতু এতিয়া জিয়াদলখন দলং বনাই হোৱা নাই। এতিয়া চাওক এনেকে পাৰ কৰি আছে। চাওকচোন আপোনালোকেও এয়া চাওক ইমান বহল নদীখন। চাওক সেইফালে এয়া জিয়াদল নদী। জিয়াদল নদীখন চাওকচোন ইমান বহল। যিহেতু এতিয়া দলং বনাই হোৱা নাই, এনেকে পাৰ হৈ আছে। দলং বনাই হ'লে আপোনালোকক আকৌ দেখামগে। চাই থাকক মোৰ ভিডিঅ'খন আপোনালোকে। এইফালে চাওক এতিয়া সিপাৰত পামগৈ আৰু বেছি সময় নাই। এয়া চাওক মেলেংখন কেনেকৈ ষ্টাইলত বনাইছে। চাওক বা ইমান বঢ়িয়া। চাওক ইমান ধুনীয়া হৈছে। চাওকচোন আপোনালোকে আহিব উঠিবলৈ। চাওক গাইছ বা ইমান মনটো আজি ভাল লাগিছে। চাওকচোন মেলেঙৰ ওপৰত উঠি পিনি পানী খেলিব পাই। চাওক নাওৰ দৰে। এয়া চাওকচোন চাওক ফাইনেলি কাষত পাইছোগে আৰু গৰা কাষত। সেইফালে মানুহ ৰখি আছে। এইফালে চাওক সেইফালে আকৌ মানুহ ৰখি আছে। আকৌ ইয়াৰ পৰা সিপাৰলৈকে পাৰ কৰি যাব। আমাৰ জিয়াদলৰ পৰিৱেশ এনেকুৱাই আৰু গাইছ, চাই থাকক। এইফালে চাওক মানুহ ৰখি আছে। ফাইনেলি চাউনি তোমালোকে চাওক এইটো চাওক। সেয়া সেইফালে মানুহ ৰখি আছে। চাওক আকৌ এয়া সিপাৰত যাবগে। চাওক সেইফালে মানুহ ৰখি আছে। সেইবোৰ চাওক ইমান পৰিৱেশ ভাল হৈছে গাইছ, চাই থাকক। আৰু মই সিপাৰৰ পৰিৱেশটো দেখাই দিম কেনেকুৱা হৈ আছে। সেইফালে চাওক এয়া জিয়াদৰ সিপাৰৰ পাৰটো চাওকচোন। পাহাৰলৈকে এইটো চাওক গাইছ। সেইফালে মেলেংখিনি তাকিলৈকে তাত মানুহ আছে। আকৌ এতিয়া সিপাৰলৈ পাৰ কৰি যাবগে। এয়া চাওক আহিব আপোনালোকে কেতিয়াবা আহিলে মেলেঙত উঠি চাব। আৰু বা মেলেং নাওৰ দৰে। চাওক মেলেংখন ইমান চাবলৈ ভাল। চাওকচোন কেতিয়াও উঠি পোৱা নাছিলোঁ, আজি উঠি চাইছোঁ। এয়া চাওক সেইফালে এয়া চাওক আমাৰ ভাইটিহঁতে ককাইহঁতে আমাৰ জিগৰহঁতে আছে। চাই এয়া মেলেং কেম্প ইয়াতে খানা পিনা বনাই খাই থাকে আৰু নেকি? দিনৰ দিনটো তাকে নেকি? ৰাতিও থাকে। তাৰপিছত কেইজন থাকে ইয়াত? 6জন চাগে। এয়া আৰু আমাৰ এই কেম্পৰ পৰিৱেশ। আৰু সেইফালে অকণমান গৈ পিনি আপোনালোকক দেখাই দিম গাইছে। কেতিয়াও আহি পোৱা নাছিলে, আজি আহি পাইছোঁ দেই। মই ইমান চাবলৈ ভাল লাগিছে। বা মেলেংটো সেইফালে তাকিলৈকে চাওক গাইছ। চাওক ইয়াত কেঁচা কাটনিৰ পৰা অহা ৰাস্তাটো এনেকুৱা। সেইফালে জয়ৰামপুৰৰ পৰা আহে এইটো ৰাস্তা দি। ইয়াৰ পৰা সেইপাৰে আমাৰ বালেশ্বৰী পাৰে পাৰ হৈ যায়। সেইটো জয়ৰামপুৰ অহা ৰাস্তাটো চাওকচোন এনেকুৱা। ইয়াৰ পৰা পাহাৰলৈকে আৰু গাইছ চাই থাকক আপোনালোকে। আজিৰ ভিডিঅ'ত ইমান চাবলৈ ভাল হ'ব, একদম ক'ব নালাগে আৰু। বা আপোনালোকৰ মৰমত এনেকৈ নতুন নতুন ভিডিঅ' সদায় লৈ আনি থাকিব পৰাকৈ আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক।
চাওক এয়া কেঁচা কাটনি বুলি কয় এই জেগাটো জীয়াদৌল শিপাৰৰ নামটো কেঁচা কাটনি এ বেছি বগৰী গছজোপা আছে এই চাওকচোন নাৰ্চাৰীলৈকে হৈ আছে ইয়াত গাইজ বগৰী গছজোপাবোৰ বেপাইছে কথা ক'ব পৰা নাই এয়া চাওক বাইক থৈছে ইয়াত সেইফালে বাইক থৈছে সেইফালে বগৰী গছবোৰ নাৰ্চাৰীলৈকে হৈ আছে চাওকচোন বা গাইজ মোৰ ভিডিঅ'খন আপোনালোকে এনেদৰে সদায় চাই থাকো এতিয়া মই তললৈ যামগৈ তো গাইজ আকৌ মেলেংগাটোত আকৌ মই মেলেঙত উঠিলোগৈ সিপাৰত পাৰ কৰিবৰ কাৰণে যিহেতু মই আপোনালোকক কৈছিলোঁ একদিন মেলেং উঠি দেখাম বুলি এইটোৰ কাৰণে আজি মেলেঙত উঠি দেখালোঁ অথনি পাৰ কৰিছিলোঁ এতিয়া আকৌ পাৰ কৰি সিপাৰত পাৰ কৰিমগৈ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'খন এ চাওক ইমান মানুহ আছে চাওক এইফালে চাওক বা সেইটো ড্ৰাইভাৰটো চাওক কেনেকৈ চলাই লৈ গৈছে বিনা ইঞ্জিন গাইছে এইটো তেল নালাগে একো নালাগে বিনা ইঞ্জিনত চলি যায় পেট্ৰল চেট্ৰল একো নালাগে গাইজ আমাৰ জীয়াদৌল পৰিৱেশ এনেকৈ হৈ আছে চাওক গাইজ এইফালে চাওক বা তো গাইজ ফাইনেলি সিপাৰত পাই গ'লোগে আৰু আজিৰ ভিডিঅ' ইমানতে কৰিম আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আনি থাকিব পৰাকৈ টাটা